হোৱাটছআপ কি খবৰ? তো আপোনালোক সবে চাগে ইয়াৰ আগৰ ব্লগটো চালে পাৰ্ট 1 ভিডিঅ'টো তাত মই সিক্ৰেট থৈছিলোঁ মানে ক'ত যাম কিয় যাম। আমি মানে গৈছিলোঁ আঠখেলীয়া নামঘৰত। তাত মানে আমাক কৈছিল 30,000 মান মানুহ হ'ব, চিনেমেটিক ভিডিঅ' এটা বনাব লাগে। আই থিংক 15,000 মান মানুহ হৈ গৈছে, চিনেমেটিক ভিডিঅ' বনাইছোঁ। তো পাৰ্ট 1টো যদি চোৱা নাই ডেছক্ৰিপশ্যন বক্সত লিংক আছে, তাত গৈ চাই ল'ব। তো এতিয়া মই অলপ ওলাই আহিছোঁ লোকেশ্যনত, কাৰণ চিনেমেটিক ভিডিঅ' বনাওঁতে মানে টাইমে নাপালোঁ ব্লগিং কৰিব। তো প্ৰথম চিনেমেটিক ভিডিঅ'টো চাই লওক, তাৰপিছত কেনেকুৱা লাগিল এক্সপিৰিয়েঞ্চ, ক'ত গৈছিলোঁ কি কৰিছিলোঁ চব আপোনালোকক জনাম। তো লেটছ ষ্টাৰ্ট। বৈষ্ণৱৰে বৈকুণ্ঠতে দেৱগণে গুপুত কৰিলে, গুৰুৰ কৃপায়ে নাম ভান্দোৱানী ভকতক আজলিৰে দিলে। ইটো কলি যোগে এই নাম বিনে আত্মাৰো সদ্গতি নাহে। নামে হে সংসাৰ তৰে শংকৰদেউ কিনো তোমাৰ লীলা।
হৃদয় ভৰি নাম লোৱা বৈকুণ্ঠে গমন কৰা আপোনালোকে চিনেমেটিক ভিডিঅ'টো চালে মানে কেছটো কি হ'ল আমি মানে তেতিয়া DSLR চলাবই নাজানো DSLR মানে জীৱনত লাগি পোৱা নাই এই ভিডিঅ'টো মানে মই মোবাইলত ভিডিঅ'গ্ৰাফি কৰোঁ ন ত' মানে যি পাৰোঁ মানে যেনেকৈ পাৰোঁ হাতেৰে বনাইছোঁ গিম্বল নাছিল এক্সপিৰিয়েঞ্চটো মানে বহুত ভাল লাগিলে মানুহ চানুহ বহুত হৈছিল আইতা চাইতা বহুত আহিছিল ত' আমি ৰাতি থকাৰ কাৰণে তাত এটা অতিথিশালা আছিল তাত বেছি কথা নকওঁ এইটো ব্লগত চিনেমেটিক ভিডিঅ'টো যদি চাই ভাল পালে ত' লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান টাইমলৈকে যদি চাই আছে ভিডিঅ'টো নিশ্চয় মোক ভাল পায় তো কমেণ্টত জনাই দিব ভিডিঅ'বোৰ চাই কেনে লাগে তো আজিৰ কাৰণে ইমানেই আৰু নেক্সট ব্লগত লগ পাম আৰু নিউজ চং এটা আহিব চবে ছাপোৰ্ট কৰিব বাই বাই बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है